যদি আপুনি বেছি ষ্ট্ৰেছ ফিল কৰা আৰম্ভ কৰিছে তেতিয়াহ'লে এটা কাম আজিৰ পৰাই বন্ধ কৰক সেইটো হৈছে নিউজ চোৱাটো বন্ধ কৰক নিউজ চোৱা নিউজ আপুনি নিউজ চেনেলতো চাব পাৰে নিউজ আপুনি ফেচবুকত স্ক্ৰলিং কৰোঁতে চাব পাৰে কিন্তু নিউজ যেটো ম্যাক্সিমাম টাইম নেগেটিভ হয় এই নিউজ বেছিকৈ চাই থাকিলে আপোনাৰ ব্ৰেইনটোৱে অলপ এলাৰ্ট হৈ যায় আপোনাৰ ব্ৰেইনটোৱে এটা ফিয়াৰ ষ্টেটলৈকে আহি যায় য'ত আনসাৰ্টেনিটি ফিল কৰে য'ত বেছি ইনসিকিউৰ ফিল কৰা আৰম্ভ হয় সেফটি কম ফিল কৰে আৰু সেই সময়ত ব্ৰেইনে অটোমেটিক্যালি আপোনাৰ ষ্ট্ৰেছ লেভেলটো বঢ়াই দিয়ে আপুনি চাবচোন যেতিয়া আপুনি কিবা ষ্ট্ৰেছ ফিল কৰি থাকে আৰু সেই সময়ত যদি কোনোবা বাচ্চা এটাৰ লগত আপুনি 5-10 মিনিট খেলিব পায় আপোনাৰ সেই সময়ত ষ্ট্ৰেছটো নাইকিয়া হৈ যায় কাৰণ যেতিয়া আপুনি সৰু বাচ্চা এটাৰ লগত খেলে তেতিয়া আপোনাৰ ব্ৰেইনটোৱে সেফ ফিল কৰে আৰু তেতিয়া সেই ষ্ট্ৰেছটো নাইকিয়া হৈ যায় তো বডি ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেছন তেতিয়াহে ফিল কৰে যদি ব্ৰেইনে সেফটি ফিল নকৰে ব্ৰেইনে এনেকুৱা লাগে যে কিবা এটা প্ৰবলেম আছে এটো যেতিয়া হয় যেতিয়া আমি নন স্টপ নেগেটিভ বস্তু কনজিউম কৰি থাকো নেগেটিভ মেসেজ নেগেটিভ নিউজ নেগেটিভ পোস্ট নেগেটিভ ফিডব্যাক আমি যেতিয়া কনজিউম কৰি থাকো তেতিয়া ব্ৰেইনটো এইটো ষ্টেটলৈকে আহি থাকে তো এইটো কাৰণে আমি এটা বস্তু কওঁ এটো ডোপামিন ফাস্টিং বুলি কোৱা হয় ডোপামিন ফাস্টিংৰ অৰ্থটো হৈছে যে আপুনি এনেকুৱা সোৰ্সৰ পৰা আঁতৰত থাকিব লাগে যি আপোনাক ডোপামিন দিয়ে আৰু এই ডোপামিন ফাস্টিংৰ মেইন সোৰ্সটো হৈছে আপোনাৰ ফোন যদি আপোনাৰ ষ্ট্ৰেছ ডিপ্ৰেছন এনজাইটি ফিল কৰে আপুনি ফোনৰ পৰা বিৰত হৈ থাকক ফোনৰ পৰা আঁতৰি থাকক আপুনি দেখিব আপোনাৰ ব্ৰেইনটোৱে লাহে লাহে আপোনাৰ ষ্ট্ৰেছটো কমোৱা আৰম্ভ কৰিব আৰু অকমান প্ৰকৃতিৰ লগত সময় কটাওক সৰু লৰা ছোৱালীৰ লগত সময় কটাওক জীৱ-জন্তুৰ লগত সময় কটাওক তেতিয়া দেখিব অটোমেটিক্যালি আপোনাৰ সেই ষ্ট্ৰেছ লেভেলটো কমা আৰম্ভ হ'ব থ্যাংক ইউ